অভিশপ্ত 2005 17 অক্টোবৰৰ দিনটোৰ স্মৃতিচাৰণ অনুষ্ঠান চাৰ্চিমত বন্তি প্ৰজ্বলন তথা অস্ত্ৰ অঞ্জলিৰে 41 জন নিৰীহৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধা নিবেদন মৃতকৰ পৰিয়াললৈ 5 লাখকৈ এককালীন সাহায্যৰ ঘোষণা CM ৰংহাঙত সমগ্ৰ কাৰ্বি আংলং জিলাতে আজি শোক দিৱস পালন চাৰ্চিমত সংঘটিত মৰ্মন্তুক হত্যাকাণ্ডত নিহত নিৰীহ লোকৰ সোঁৱৰণত সন্ধিয়া বন্তি প্ৰজ্বলন গ্ৰেটাৰ ডিফু বজাৰ কমিটি KSA, SSTC, UKYA, KUO, SYJ, KWJF, KNA যৌথভাৱে চাৰ্চিমৰ ঘটনা সুঁৱৰি বন্তি প্ৰজ্বলন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ অভিশপ্ত 2005 চনৰ 17 অক্টোবৰ এই দিনটোতে সংঘটিত হৈছিল বিশ্ববাসীক অবাক কৰা মৰ্মন্তুক ঘটনা 41 জনকৈ নিৰীহ লোকক কোনো কাৰণ নোহোৱাকৈ দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰিছিল নিগোষ্ঠীয় ডিমাছা কাৰ্বিৰ মাজত সংঘৰ্ষৰ পৰিণতিত হোৱা নিৰ্মম গণহত্যা এই নিৰ্মম ঘটনাত নিহত লোকৰ স্মৃতি চাৰ্চিমত বৃহস্পতিবাৰে কাৰ্বি সাহিত্যশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমূহীয়া স্মৃতিত বন্তি প্ৰজ্বলন কৰে আৰু তেওঁৰ চমু ভাষণত মৃতকৰ পৰিয়ালবৰ্গলৈ 1 লাখকৈ এককালীন অৰ্থ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে হয় সেই বিশেষ 17 অক্টোবৰৰ পুৱাত জিৰিকেনটেং হামৰেন আৰু জিৰিকেনটেং টিফু অভিমুখী দুখন কাৰ্বি সাহিত্যশাসিত পৰিষদীয় পৰিবহণ নিগমৰ বাছ দুখনৰ পৰা বচা বিশেষ জনগোষ্ঠীক নমাই আনি দুৰ্বৃত্ত এটাৰ পিছত এটাকৈ চলাই গৈছিল নাৰকীয় হত্যাকাণ্ড এই নিৰ্মম হত্যা সংঘটিত কৰা স্থানৰ সমীপতে কাৰ্বি সাহিত্যশাসিত পৰিষদে নিৰীহ মৃতকৰ স্মৃতিত সজাই দিয়া স্মৃতি পাৰ্কত আজি অনুষ্ঠিত কৰা হয় 14তম স্মৃতিচাৰণ সভা অনুষ্ঠানত সাহিত্যশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিৰীহ মৃতকৰ আত্মা সদ্গতিৰ উদ্দেশ্যে বন্তি প্ৰজ্বলন কৰি অস্ত্ৰ অঞ্জলি নিবেদন কৰে আৰু সমূহ ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণ প্ৰসংগত মৃতকৰ পৰিয়ালবৰ্গলৈ 1 লাখকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে লগতে ৰংহাঙে আৰু কয় যে কোনো তৃতীয় শক্তিৰ প্ৰৰোচনাত পৰি এই ভাতৃ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ফলত কাৰ্বি ডিমাছা বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল আমি এনে অপশক্তিৰ বিৰুদ্ধে সদায় যুঁজ দি যাম আৰু কোনো কাৰণতে উগ্ৰপন্থীক প্ৰশ্ৰয় নিদিওঁ কাৰ্বি ডিমাছা যিমানখিনি কাৰ্বি আংলঙৰ বসবাস কৰা অকল কাৰ্বি ডিমাছা নহয় ইয়াত কাৰ্বি আংলং যিমানখিনি ইয়াত বসবাস কৰা স্থানীয় যিমানখিনি ইয়াত আছে যে আমি মিলি প্ৰীতিৰে কাম কৰিব লাগিব এই কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কৰা স্বাৰ্থত যে সকলো আমি একেলগে কাম কৰিলেহে আমি শান্তি বুজাই ৰাখিলেহে আমি ডেভেলপমেণ্টৰ কাম কৰিব পাৰিম বা উন্নয়নমূলকৰ কাম কৰিবৰ কাৰণে আমি আগবাঢ়িব পাৰিম গতিকে মই আনহাতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণে আক্ষেপ কৰি কয় যে এই নাটকীয় ঘটনাই 14 বছৰত ভৰি দিলে যদিও আজি পৰ্যন্ত এজনো দুষ্কৃতিকাৰীক প্ৰশাসনে কৰায়ত্ব কৰিবলৈ সক্ষম নহল সেয়ে এই নাটকীয় কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া CBIক অৰ্পণ কৰিবলৈ পৰিষদক দাবী জনায় এই যিটো ইনসিডেন্ট দিনা এই ডেটো আমি কাউন্সিলক আমি দাবী জনাইছিলোঁ যে এই বিষয়টো এই ডেটো যাতে কাউন্সিল হলিডে বা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হলিডে দিব লাগে বুলি আমি দাবী দিছিলোঁ সেই দুটা পইণ্টছ ইতিমধ্যে আমি পালোঁ যে কাউন্সিলে আমাৰ দাবীটো মানিছে গতিকে কাউন্সিলে আজি চিফ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাং ডাঙৰীয়াই আজি ঘোষণা কৰিলে সেই গতিকে আমি ভাল পাইছোঁ কিন্তু আজি এই মঞ্চৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক ধেমাজি কাণ্ডৰ নিচিনা আমি দেখি আহিছোঁ তাতে শ্বৰ্ট টাইমত যিমানখিনি কালপ্ৰিট আছে গভৰ্ণমেণ্টে এৰেষ্ট কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আপোনাৰ
গুৱাহাটীত গণেশগুৰিত যিটো ইনচিডেণ্ট হৈছে এই ইনচিডেণ্ট গোটেইকেইটা কালপ্ৰিট অলৰেডি বুক হৈছে এটা তাতে কেছ চলি আছে কিন্তু আমাৰ ইয়াত 14 বছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে প্ৰিলিমিনাৰী এটা ইনভেষ্টিগেশ্যন এইটো নাই সেই বিষয়লৈ আমি কাৰ্বি ছাত্ৰ সন্থাৰে আমি গভৰ্ণমেণ্টক আমি আপিল কৰিব বিচাৰিছোঁ আমি গভৰ্ণমেণ্টক আমি প্ৰেছাৰাইজ কৰিব বিচাৰিছোঁ যে সোনকালে CBI তদন্ত কৰক যাতে এই কালপ্ৰিটবিলাকে এজ পাৰ ল' অফ দ্য লেণ্ড তেখেতসকলে বুক হওক আৰু কঠোৰতে শাস্তি দিয়াটো আমি কাৰ্বি ছাত্ৰ সন্থাই বিচাৰিছোঁ হামৰেন কনচিলবাৰ লগত আহি পাইছে আহিখিনিত ৰাস্তাৰ লগত উগ্ৰপন্থীবিলাক চিগনেল দিখিনি ৰখিখিনি ডেৰবৰটো বেলেগ মানুহ হয় কাৰ্বি নহয় এইটোতো বাচিছে তাৰপৰা যিমান কনচিলবাৰ লগতে কাৰ্বি মানুহ 5জন মানে মৰিছে আৰু তেনেকুৱা মৰিছে মানে ডিঙিত কাটি দিছে আৰু টুকুৰি দি বাছৰ ভিতৰত বঠাবলাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ সমগ্ৰ কাৰ্বি আংলং জিলাতে আজি পালন কৰা হৈছে শোক দিৱস বিগত 2005 চনত ডিমাছা কাৰ্বিৰ মাজত হোৱা ভাতৃঘাতী সংঘৰ্ষৰ ফলস্বৰূপে 17 অক্টোবৰৰ দিনা একাংশ দুৰ্বৃত্তই সংঘটিত কৰে নাৰকীয় হত্যাকাণ্ড সমগ্ৰ কাৰ্বি আংলং জিলাতে আজি পালন কৰা হৈছে শোক দিৱস বিগত 2005 চনত ডিমাছা কাৰ্বিৰ মাজত হোৱা ভাতৃঘাতী সংঘৰ্ষৰ ফলস্বৰূপে 17 অক্টোবৰৰ দিনা একাংশ দুৰ্বৃত্তই সংঘটিত কৰে নাৰকীয় হত্যাকাণ্ড দুখনকৈ বাছৰ পৰা কাৰ্বি সম্প্ৰদায়ক নমাই নিৰ্মমভাৱে হত্যা কৰে সমগ্ৰ বিশ্বক অবাক কৰা ইতিহাসৰ এই কলা দিনটোৰ কথা সুঁৱৰি বন্তি প্ৰজ্বলন কৰি একাজলি অস্ত্ৰ অঞ্জলি শ্ৰদ্ধাৰে নিবেদন কৰে ডিফু গ্ৰেটাৰ বজাৰ কমিটিৰ কাৰ্যকৰ্তাই 17 অক্টোবৰৰ অভিশপ্ত দিনটো শোক দিৱস পালন আৰু দুৰ্বৃত্তৰ হাতত অকাল মৃত্যু বৰণ কৰিব লগা মৃতকক সুঁৱৰি বন্তি প্ৰজ্বলন যৌথ সংগঠন KSA SSTC UKYA KUO SYJ KWJF KNA 17 অক্টোবৰৰ অভিশপ্ত দিনটো শোক দিৱস পালন আৰু দুৰ্বৃত্তৰ হাতত অকাল মৃত্যুক বৰণ কৰিব লগা মৃতকক সুঁৱৰি বন্তি প্ৰজ্বলন যৌথ সংগঠন KSA SSTC UKYA KUO SYJ KWJF KNA KSA কাৰ্যালয় চৌহদ ডিফু চৰকাৰী কলেজ ডিফু চিভিল হস্পিটেল আৰু মাটিপোং এলেকাত বন্তি প্ৰজ্বলন কৰি মৃতকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰে কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰে 2005 চনৰ 17 অক্টোবৰ সুঁৱৰি শোক দিৱস পালন সন্ধিয়া দিলাই খেলপথাৰ দিলাই মুখ্য শাখা কাৰ্বি ছাত্ৰ সন্থা কাৰ্চাৰ যৌথ উদ্যোগৰ স্মৃতিচাৰণ অনুষ্ঠান কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰে 2005 চনৰ 17 অক্টোবৰত সুঁৱৰি শোক দিৱস পালন সন্ধিয়া দিলাই খেলপথাৰত দিলাই মুখ্য শাখা কাৰ্বি ছাত্ৰ সন্থা কাৰ্চাৰ যৌথ উদ্যোগৰ স্মৃতিচাৰণ অনুষ্ঠান অঞ্চলটোৰ বিশিষ্ট সমাজসেৱক চন্দ্ৰ সিং সিংনাৰৰ উদ্যোগত যৌথ সংগঠনে মৃতকসকলৰ আত্মা সদগতি প্ৰাৰ্থনাৰে হাতে হাতে মমবাতি জ্বলাই নিবেদন কৰে একাজলি অস্ত্ৰ অঞ্জলি পাহাৰীয়া জিলা কাৰ্বি আংলঙত বাহিৰৰ পৰা পথ নিৰ্মাণকাৰী কোম্পানীয়ে পথ নিৰ্মাণৰ নামত কেৱল আভুৱা ভাৰিছে ৰাইজক 8 মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়া কোম্পানী আজি 2 বছৰ অতিক্ৰমৰ পিছতো 26 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ 50% কাম হৈ উঠা পৰিলক্ষিত হোৱা নাই ইফালে পথ নিৰ্মাণ কৰি গৈ আছে আনফালে জহিক হৈ গৈ আছে নৱনিৰ্মিত পথ দেখিও চকুমুদা কুলি ভাও দিছে ৰাইজৰ জনপ্ৰতিনিধি তথা বিধায়ক ডক্টৰ নুমল মুমিন আৰু বৰপথাৰ পথৰ সংমণ্ডলৰ কাৰিকৰী অভিযন্তাৰ কাৰ্যালয় অধীনস্থ চিলনীজান গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ডিফু দিলাই পৰা সৰিয়হ জানলৈ 26 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ 2017 চনৰ 13 ছেপ্টেম্বৰত বোকাজানৰ বিধায়ক ডক্টৰ নুমল মুমিন হাতেৰে এই 26 কিলোমিটাৰ দৈৰ্ঘ্যৰ DDS ৰুট নিৰ্মাণৰ বাবে স্থাপন কৰিছিল আধাৰশিলা
56 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই পথটি নিৰ্মাণৰ বাবে দায়িত্ব ন্যস্ত কৰা হৈছিল বিধায়কগৰাকীৰ পচন্দৰ কোম্পানী দুটিক। কিন্তু কোম্পানী দুটিয়ে আজি 2 বছৰৰ মূৰতো 8 কিলোমিটাৰ পথো নিৰ্মাণ কৰা হোৱা নাই। আনহাতে নৰ্থ ইষ্ট কোম্পানীয়ে ভাগত পৰা 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰি গৈ আছে, লগে লগে ভাগি গৈ আছে। এই সন্দৰ্ভত ৰাইজৰ অভিযোগ যে গড়কাপ্তানি পথৰ কাৰিকৰী অভিযন্তা আৰু STOই কোম্পানীসকলৰ এই কাৰ্যত তদাৰকী নকৰাৰ বাবে নৱনিৰ্মিত পথটিৰ হৈছে এই দশা। আনহাতে বহলে 8 মিটাৰ হোৱাৰ পৰিৱৰ্তে হৈছে মাথোন 6 মিটাৰ। বৃহৎ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই পথ অৱশেষত কেৱল মুনাফা আদায়ৰ বাবে 2 মিটাৰ কমাই দিয়া পৰিলক্ষিত হৈছে বিধায়ক মুমিনৰ পচন্দৰ কোম্পানীয়ে। এইদৰে আধা আৰু চৰম গাফিলতিৰে পথ নিৰ্মাণৰ দায়িত্ব সামৰা কোম্পানীক কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে বিলৰ ধন কি হিচাপত আদায় দিয়ে সেয়া হ'ব লক্ষণীয়। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এডিছৰ বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonobor Saikimi along Ninghangatum Ali Chuendunikha. War Saikimi Laki Chiklu Jontro Kopan Kapamada Seke Piponji. Lasi Apor Panhok Hipin Pen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi, Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lan Susekachini Lethodjiapan Laswa number 600-121-3664 along Humrignon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen longpon ikji lase apor pacheton dun pen warsai kemi to endun iksana nang litum longpon ikji lake free chalong abrain LG Samsung Sony Whirlpool Haier TV along abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tu thulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam. On the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery.
a perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonje Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Cloret Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Cloret Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সাধাৰণতে আন স্কুলত ছাত্ৰ-ছাত্ৰী সমূহীয়া পৰীক্ষা শেষ হ'ল আৰু বছৰীয়া পৰীক্ষা হ'বলৈ হ'ল এতিয়ালৈ শ্ৰেণীত পঢ়িবলগীয়া সিলেবাছসমূহ শেষ হ'ব লাগে কিন্তু এইখন কাৰ্বি আংলঙৰ কেইবাখন এলপি স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈ পোৱা নাই শ্ৰেণীত পঢ়িবলগীয়া কিতাপ বহি আৰু স্কুললৈ আহোঁতে পিন্ধিবলগীয়া স্কুল ইউনিফৰ্ম এই অভিযোগ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ আগত ছাত্ৰ-ছাত্ৰীসকলে স্বয়ং সদৰি কৰে এনে স্কুল ক'ত আছে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন এই আশ্চৰ্যজনক তথ্য এইদৰে বাহিৰলৈ ওলাই নাহিলেহেঁতেন যদিহে দলামাৰা শাখাৰ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাই স্কুল কেইখনৰ শৈক্ষিক অৱস্থাৰ বুজ ল'বলৈ স্কুল কেইখনত উপস্থিত নহ'লহেঁতেন নীলিপ শিক্ষা খণ্ডৰ অন্তৰ্গত দাধৰা এলপি স্কুল ডিফলুজ এলপি স্কুল কানিয়া ৰংফাৰ এলপি স্কুল আৰু আপাৰ দাধৰা এলপি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াও পোৱা নাই স্কুলৰ ইউনিফৰ্ম আৰু পোৱা নাই চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা পাঠ্যক্ৰম সাধাৰণতে আন স্কুলসমূহত এতিয়ালৈ ছমহীয়া পৰীক্ষা শেষ হৈ গ'ল পুনৰ বছৰীয়া পৰীক্ষাত বহিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীত শিকোৱা পাঠসমূহ ঘৰত অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে এনে সময়ত এইকেইখন এলপি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াবলৈ শ্ৰেণীত শিক্ষক উপস্থিত নহয় তাৰ উপৰিও হাজিৰা দিয়া শিক্ষকেহে পঢ়ায় শ্ৰেণী তেনেস্থলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ প্ৰথম চিৰিতেই উজুতি ভৱিষ্যত উচ্চ শিক্ষাৰ চিৰি কেনেকৈ আৰোহণ কৰিব আপোনালোকে ভাবক উল্লেখ্য এই কেইখনৰ স্কুলৰ শৈক্ষিক অৱস্থাৰ বুজ ল'বলৈ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি হাৰমন টেৰাং সাধাৰণ সম্পাদক ৰুৱেলছন টেৰাং সহকাৰী সম্পাদক টেণ্ডন লেখে বিত্ত সম্পাদক সঞ্জয় টেৰাং আৰু উপদেষ্টা সঞ্জয় টেৰাং প্ৰমুখ ছাত্ৰ নেতাসকলৰ নেতৃত্বত স্কুলসমূহৰ শৈক্ষিক পৰিস্থিতিৰ বুজ লয় ছাত্ৰ নেতাসকলে এই সকলৰ শিক্ষকৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ সংশ্লিষ্ট প্ৰাথমিক শিক্ষা বিভাগৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছে দলামাৰাৰ পৰা বিশেষ প্ৰতিবেদক দলামাৰা পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁও ভিলিভাৰ চাৰ্চ ৱমেন ফেলোশ্বিপ হাটগাঁও মিছন ডিক্সৰ উদ্যোগত হোজাইস্থিত শিশুগ্ৰাম শিশু আশ্ৰম তথা শিক্ষা অনুষ্ঠানত বিশ্ব খাদ্য দিৱস উপলক্ষে খাদ্য দিৱসৰ কাৰ্যসূচী আৰু হাট পৰিষ্কাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বিশ্ব খাদ্য দিৱস উপলক্ষে হোজাইস্থিত শিশুগ্ৰামত বিশ্ব খাদ্য দিৱস আৰু হাট পৰিষ্কাৰ কাৰ্যসূচী পালন কৰা হয় বিলিভাৰ চাৰ্জৰ ৱমেন মিছন ফেলোশ্বিপ হাটগাঁও মিছন ডিক্সৰ উদ্যোগত 16 অক্টোবৰত পালন কৰা হয় এই কাৰ্যসূচী
সাতগাঁও মিছনৰ ডিক্সৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড ধামগাঁও দিন গেলে বিশ্ব খাদ্য দিৱসৰ সন্দৰ্ভত সাৰুৱা ভাষণ প্ৰদান কৰে আনহাতে সভাত উপস্থিত খ্ৰীষ্টানসকলে যিকোনো খাদ্য খোৱাৰ আগতে হাত কিয় চাফা কৰিব লাগে বা খাদ্য খোৱাৰ পিছত কিয় চাফা কৰিব লাগে তথা বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিবলৈ হাত পৰিষ্কাৰ কৰি ৰখা কিয় জৰুৰী তাৰে সন্দৰ্ভত কেনেকৈ ভাষণ আগবঢ়ায় সভাৰ অন্তত শিশুসকলৰ বাবে শিশু গ্ৰামত চাউল আৰু দালিৰ লগতে অন্যান্য খাদ্য সামগ্ৰী অৰ্পণ কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ